নমস্কাৰ ফ্ৰেণ্ডছ, ৰাকেশ টেকনিকেল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম হেভেলছ কোম্পানীৰ এইটো এটা আপোনাৰ ডিপি চুইচ হয়। এই ডিপি চুইচটো কেনেধৰণে কাম কৰে আৰু ই কিমান এম্পিয়াৰৰ হয় সেইটো বিষয়ে মই অলপ ক'ম। এইটো হৈছে আপোনালোকৰ মিটাৰত লগাই থোৱা চবৰে ঘৰত আছে চাগে। এইটো হৈছে এটা ডিপি চুইচ। ইয়াক চমুকৈ আইচলেটাৰো বুলি কোৱা হয়। আইচলেটাৰটো হৈছে এনেকুৱা বস্তু, ই সদায় মানে মেইন চুইচ হয়। তাৰমানে মেইন চুইচ যিকোনো মানে জেগাত যদি লাইনটো যদি কাটিব লগা হয়, এই মেইন চুইচটো ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই মেইন চুইচটোৰ বিভিন্ন ভাগত মানে ইয়াক বিভক্ত কৰা হৈছে। মানে এম্পিয়াৰটো, এই এম্পিয়াৰে সদায় ঘৰত যিমান পৰিমাণৰ লোড থাকে এই লোডটো ওপৰত ডিপেণ্ড কৰে। এম্পিয়াৰটো বিভিন্ন আছে। 100 এম্পিয়াৰ আছে, 63 এম্পিয়াৰ আছে, তাৰপিছত 32 এম্পিয়াৰ আছে, 40 এম্পিয়াৰ আছে। বিভিন্ন ধৰণে কাম কৰে এইটো। তাৰপিছত এইটো সদায় ছিংগেল ফেজৰ কাৰণে হয়। ইয়াত লিখিছে এইটো 2 পল 40 এম্পিয়াৰ। এই 40টো যে লিখিছে, এই 40টো যিটো জেগাত ব্যৱহাৰ হয় সেইটো লোড চাই পেলাই এই 40 এম্পিয়াৰটো মানে ইলেক্ট্ৰিচিয়ানজনে চইচ কৰি আনিব লাগিব। এইটো হৈছে 40 এম্পিয়াৰ, ইয়াত এনেকৈ লিখা থাকে। তাৰপিছত MRPটো হৈছে MRP 413 টকা। ইয়াতে অলপ মানে 10% মান ডিছকাউণ্ট পায়। মোটামুটি 350 টকাৰ ভিতৰত এই বস্তুটো আহি যায়। ইয়াত লিখা থাকিব চুইচ ডিছকানেক্টৰ আইচলেটৰ, ইয়াত লিখাই থাকিব। আৰু যদি MCB হয়, MCBটো ইয়াত ইৰ' বেকাৰ বুলি থাকিব। আৰু মিনিটৰ চাৰ্কিট বেকেটত এনেকৈ থাকিব। এইটো যেনেকৈ আইচলেটাৰটো ইয়াত বেকেটত লিখি দিয়া হৈছে। আৰু এম্পিয়াৰটো এইটো গমেই পালে, এইটো চবৰে মানে ভাগ হয়। এতিয়া ঘৰত যদি ধৰক লাইট 3টামান আছে, পাংখা 2খন আছে, পাংখা মানে এইটো ফেন, তাৰপিছত যদি এটা TV আছে, তেনেকৈ এম্পিয়াৰটো চইচ কৰি আনিব লাগিব। যদি এম্পিয়াৰটো বেছি আনে, এম্পিয়াৰটো তাৰপিছত হয়তো আইচলেটাৰটো জ্বলিও যাব পাৰে। মানে এনেকুৱা ধৰণৰ আৰু বস্তুবিলাক মই অলপ দেখুৱাই দিছোঁ। এইটো সদায় ৰঙা চুইচৰ আহে আইচলেটাৰটো। এইটো সদায় ৰঙা চুইচ থাকে ইয়াতে। আৰু MCBবিলাক সাধাৰণতে ক'লা চুইচৰ হয়। এইটো আপোনালোকে মানে যেতিয়া বস্তুটো কিনিব যাব এইটো ধ্যান দিব লাগিব। আৰু দামটো সদায় MCBত সদায় বেছিকৈ থাকে। এতিয়া মই এইটো দেখুৱাই দিম। বস্তুটো মানে অলপ পুৰণি, এতিয়া কিনিব অলপ প্ৰব্লেম হয়, সেইকাৰণে মই অলপ দেখুৱাই দিছোঁ। এইটো সদায় ৰঙা চুইচৰ হয়। ইয়াতে ডায়েগ্ৰাম এটা দিয়া থাকে। এইটো অন হৈ গ'ল, এইটো অফ হৈ গ'ল, ইয়াত লিখা থাকিব এইটো অফ। তাৰপিছত ইয়াৰ কানেকশ্যনটো ইয়াতে দুটা টাৰ্মিনেল থাকে। এটা টাৰ্মিনেল হ'ল নিউট্ৰেল, এটা হৈছে ফেজ। নিউট্ৰেলটো সদায় ৰাইট হেণ্ড ছাইডত থাকে নিউট্ৰেলটো। তাৰপিছত এইটো হৈছে ফেজ মানে যিটো এই তাৰটো নিউট্ৰেল হিচাপে ব্যৱহাৰ কৰা হয়। এইটো হৈছে ব্লেকটো সদায় ৰাইট হেণ্ড ছাইডত। তাৰপিছত
এই ফেজটো ইয়াতে লেফ্টত। ঠিক তেনেকৈ এইটো হৈ গ'ল। এইটো বৰ্তমান অনত আছে, অন মুডত আছে। এতিয়া যেতিয়া যিকোনো কাম এটা কৰিব কাৰণে এইটো সদায় ব্ৰেকডাউন দি পেলাই ল'ব লাগিব। তাৰপিছত এইটো এনেকুৱা, এইটো হৈ গ'ল ৰাইট ছাইড আৰু এইটো লেফ্ট ছাইড। এইটো হৈছে নিউট্ৰেল, লেফ্ট ছাইডটো হৈছে ফেজ। প্ৰথমতে এইটো যিটো মানে লাইন আহিব, মানে মিটাৰ বক্সৰ পৰা যিটো লাইন ওলাই গুচি যাব, প্ৰথমতে লাইনটো ইয়াতে শ্বিফ্ট হ'ব, ইয়াতে তলৰ টাৰ্মিনেল দুটাত শ্বিফ্ট হ'ব। তাৰপিছত এই দুটা টাৰ্মিনেলৰ পৰা সদায় আউটপুট হ'ব। বহুতে কি কৰে, ওপৰৰ ফালে লগাই থৈ দিয়ে। একচুৱেলি সেইটো ৰুল নহয়। ইনটো সদায় ইয়াতে লগায়, আউটটো সদায় ওপৰত। কানেকশ্যনটো কৰাৰ সময়ত সদায় যিটো আউটপুট ওলাব, এইটো যাতে আপোনালোকে অফ মোডত কৰি লয়, যাতে আপোনালোকৰ কাৰেণ্টটো যাতে শ্বৰ্ট নামাৰে। তাৰপিছত ইয়াতে আৰু এটা বস্তু থাকে, লক এটা থাকে ইয়াত। এইটো লক দেখিব পাৰিছে। এই লকটো সদায় MCB বক্সত যেতিয়া লগায়, এই MCB বক্সত লগোৱাটো, এই লকটো যেতিয়া এনেকৈ সোমাই দিব, এই লকটো তলৰ পৰা আনি ওপৰৰ ফালে ঠেলি দিব লাগিব, তেতিয়া যাতে MCB বক্সটোত ভালকৈ লাগি যায় বস্তুটো। তাৰপিছতে এইটো হৈ গ'ল ইয়াতে। লগোৱাৰ পিছত যদি আপোনালোকৰ যদি MCBটো, এইটোৱে যদি কিছুমানে MCB বুলি লগায়, এই MCBটো কিন্তু ট্ৰিপ নহয় যদি ক'ৰবাত শ্বৰ্ট হৈ যায়। এইটো বস্তু প্ৰথমতে ধ্যান দিব। ই কিন্তু এটা সম্পূৰ্ণৰূপে মেইন চুইচ হয়, ই কিন্তু MCBৰ কাম নকৰে। সেইকাৰণে ইয়াক আইচলেটাৰ বা DP চুইচ বুলি কোৱা হয়। যদি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু যদি কিবা বুজাত যদি অসুবিধা হৈছে, কমেণ্ট কৰি মোক জনাব। চ' আগলৈ নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।